নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দীপাংকৰ ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যে যিটো আমাৰ বৰ্তমান চলি আছে মান্দাকাটাত CIJW ট্ৰেইনিং চেণ্টাৰত যিটো ডাইভিং স্কিল টেষ্ট চলি আছে, তাৰ কিছুমান তাত কি ধৰণৰ কুৱেশ্যন সুধিছে, তাৰ কিছুমান কুৱেশ্যন আৰু মোৰ ফালৰ পৰাও মই আপোনালোকক অলপ দুই এটা কুৱেশ্যন দিম, যাতে এইকেইটা কুৱেশ্যন লৈ আপোনালোক উপকৃত হ'ব পাৰে। এটা কথা কিন্তু এইবাৰ যিটো ডাইভাৰ স্কিল টেষ্ট হৈছে সেইটো আগতকৈ অলপ টাফ হৈছে, কাৰণ কেণ্ডিডেটো বহুত বেছি। সেইকাৰণে আপোনালোকে প্ৰায় নিজৰ 100%টো দিবলৈ চেষ্টা কৰিবা। কাৰণ কি হয়, সময় সুবিধা এবাৰে আহিব, 10 বাৰে নাহিব। যাতে যিটো সুবিধা পাইছা তোমালোকে 100% দি যেন গণৰ 100% দি ছাকচেছ হ'ব পৰা। এতিয়া কথা হ'ল কি তাত তোমালোকৰ যেনেকৈ প্ৰথম আগতে কৈছোঁ, মোৰ আগৰ ভিডিঅ'বিলাকো সুন্দৰভাৱে আপোনালোকক দিছোঁৱেই। যদি চাইছে নিশ্চয় বুজি পাইছে কিভাৱে ডিচিপ্লিনত যাব লাগে। আপোনাৰ যেনেকৈ প্ৰথম গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপৰা ভাইভা হ'ব, আৰু তাৰপিছত কি হ'ব, ড্ৰাইভাৰ স্কিল টেষ্ট গাড়ী চলাব দিব। এনেদৰে সুন্দৰভাৱে হোৱাৰ পিছত তোমালোকৰ ৰিজাল্টটো তুমি গম পাবাই যে তুমি যেতিয়া ভাইভা পাছ কৰি যাবা, তোমাক যেতিয়া গাড়ী চলাব দিব তেতিয়া গম পাবা যে যদি গাড়ী চলোৱা শুদ্ধ হয় তেতিয়া পাছ কৰিবা, এইটো চিয়'ৰ। আৰু কাৰণ কেলৈ এইখিনি কৰিবলৈ তুমি নিজৰ 100% আৰু ডিচিপ্লিন মেইনটেইন, মই আগৰ ভিডিঅ'ত কৈছোঁ যদি কি ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব। কাৰণ এটা কথা তুমি মনত ৰাখিবা, যাৰ মানুহৰ ডিচিপ্লিন হয় ই 100% ছাকচেছ হয়। তুমি যিমানে হাৰ্ডৱৰ্ক নকৰা, কিন্তু হাৰ্ডৱৰ্ক মই পিছত দিম। আৰু ডিচিপ্লিন আৰু হাৰ্ডৱৰ্ক কৰিলে মানুহে কিমান % ছাকচেছ হয় আৰু ডিচিপ্লিনত থাকিলে মানুহ কিমান % ছাকচেছ হয়, মোৰ অন্য এটা ভিডিঅ'ত মই সুন্দৰভাৱে বুজাই দিম। আৰু এতিয়া মই লৈ আহিছোঁ যে আপোনালোকৰ মাজলৈ যিবিলাক তাত কুৱেশ্যন সুধিছে, মই যিবিলাক লোৱা গৈছে কেণ্ডিডেট, তেওঁলোকৰ মুখৰ পৰা শুনিছোঁ আৰু ফোনা কৰিছোঁ, মোৰ চিনাকি আছিলে, তেওঁলোকৰ পৰা কালেকশ্যন কৰিছোঁ যে কি যিবিলাক কুৱেশ্যন তেওঁলোকক সুধিছে এইখিনি কুৱেশ্যন কালেক্ট কৰি মই আপোনালোকৰ মাজলৈ এৰি দিব বিচাৰিছোঁ, যাতে আপোনালোকে কি হয় সুন্দৰভাৱে পাছ কৰি আহিব পাৰে। তাৰে এতিয়া মই কুৱেশ্যনবিলাক আৰম্ভ কৰি দিছোঁ। আজি কি হ'ল, এতিয়া মই বলেৰো গাড়ীখনৰ ওপৰতে প্ৰথম কওঁ, কাৰণ কি তাত বলেৰো গাড়ীয়ে চলাব দিছে, তাৰ ওপৰতে কুৱেশ্যন সুধিছে। আৰু মই আগতে কৈছোঁ যে কি ইঞ্জিনৰ একদম ভিতৰলৈকে সুধিছে, পাৰ্টছৰ নামো সুধি দিছে, যিটো আচলতে ড্ৰাইভাৰ আমি ইমান পৰাপক্ষত আমি চাই নাযাওঁ। সেইকাৰণে মই আগৰ ভিডিঅ'বিলাক সুন্দৰকৈ কিছুমান ইঞ্জিনলৈকে মই বুজাই দিছোঁ, আৰু মই ভাবোঁ মোৰ ভিডিঅ'খিনি চাই উপকৃত হ'ব। এতিয়া মই লৈ আহিছোঁ যে কি যিখন বলেৰো BS6, তাত এনেকুৱা সুধিছে যে কি চিম্পলকৈ কিছুমান কি বলেৰো গাড়ীখনত যেনেকৈ বেটাৰী লগোৱা সময়ত ধ্যান ৰাখিবলগীয়া কিছুমান কাম কি, ভাবিব গ'লে সহজ কুৱেশ্যন যে বলেৰো গাড়ীখনৰ বেটাৰীটো কিয় আমি দাঙি নিপিনি লগাই দিলোঁগৈ, সাধাৰণ কথা। কিন্তু তাতে কি হয়, দুডাল এটা যেনেকৈ পজিটিভ আৰু নিগেটিভ দুডাল ৱাই কানেকশ্যন থাকিব, যাতে আমি ধ্যান দিব লাগে যে পজিটিভ আৰু নিগেটিভডাল কেতিয়াও আমাৰ কি হয়, কেতিয়াবা ঘৰটোত উল্টা পুল্টা হ'ব পাৰে। সেইকাৰণে সদায় এইবিলাক ধ্যান দিবলগীয়া কথা। আৰু নেক্সট কথা হ'ল, তাৰে সুধিছে বলেৰো গাড়ীখনে সুধিছে যে ফিউল কেপাচিটি কিমান, কিন্তু কিছুমান সহজ কিছুমান টানো আছে, যেন ফিউল কেপাচিটি 60 লিটাৰ তাৰ ক'বা। তাৰপিছত যিটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কিমান সেইটো সুন্দৰভাৱে ক'বা যে 180 মিলিমিটাৰ এনেকৈ ক'বা। আৰু মই তাৰ লেংথটো সুধিছে, যেনেকৈ লেংথ আছে তোমাৰ 3995 মিলিমিটাৰ। আৰু তেনেকৈ যিটো তাৰ হাইটটো সুধিছে 1880 মিলিমিটাৰ, তাৰমানে কি 6 ফুট প্ৰায় 6.17 ফুট, 6.17 ফুট এনেকৈ ক'বা। তাৰপিছত আমাৰ সুধিছে যিটো আমাৰ ৱাইড 1745 মিলিমিটাৰ। তাৰপিছত তাই সুধিছে কি যিটো আমাৰ তাত ছাছপেনশ্যন আছে দুটা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ছাছপেনশ্যন আছে যিটো ফ্ৰণ্ট আৰু ৰিয়াৰ ছাছপেনশ্যন, তাৰ ছাছপেনশ্যন দুটা নাম সুধিছে। আমাৰ যেনেকৈ আমি জানো যে কি যিটো আমাৰ বলেৰো পিছফালে কি স্প্ৰিং পাতি থাকে, সেইকাৰণে তাৰ কি হয় কি স্প্ৰিং ছাছপেনশ্যন। আৰু যিটো ফ্ৰণ্টত থাকে তাৰ মেকফাৰ্চন ষ্ট্ৰাক ছাছপেনশ্যন। এইখিনি কথা ধুনীয়াকৈ মনত ৰাখি যাবা, কাৰণ এইটো এটা অলপ আনকমন টাইপ কুৱেশ্যন।
আমি সচৰাচৰ এইবিলাক ছাছপেনশ্যনৰ কথা এইবিলাক মনত নাৰাখোঁ যে আগত ছাছপেনশ্যন কি আছে বেকত কি আছে এইবিলাক মনত নাহে মই ধুনীয়াকৈ কৈ দিছোঁ মই আপোনালোকে ধ্যান দি যাব এতিয়া নেক্সট কুৱেশ্যনটো কি আমাৰ যিটো গ'ল প্লাগ বা হিট প্লাগ তাৰ কাম কি এনেকৈ ধৰণৰ আপোনালোকে সুধিব পাৰে এতিয়া আপোনাক ক'ব লাগিব যে কি যেতিয়া আমাৰ ইঞ্জিনটো ষ্টাৰ্ট কৰা সময় যিটো কম্বেশ্যন চেম্বাৰ থাকে এই চেম্বাৰক কি কয় গৰম কৰি ৰাখিবলৈ আমাৰ যিটো গ্ল' প্লাগ বা হিট প্লাগ ব্যৱহাৰ হয় এনেকৈ চিম্পলকৈ কৈ দিবা যদি সোধে আৰু এতিয়া মই সেইদিনাখনি কুৱেশ্যন মোৰ থাকি গৈছিলে কি আমাৰ যিটো টেপেড গেছকেটটো কিয় ব্যৱহাৰ কৰা হয় বা ইয়াক ক'ত ব্যৱহাৰ কৰা হয় বা সুধিব পাৰে কি তোমালোকক যে ইয়াক কিহৰ পৰা বনোৱা হয় 1 নম্বৰ কথাটো হ'ল কি আমাৰ যি ইয়াক যদি তোমালোকক যদি সোধে টেপেড গেছকেট ক'ত ব্যৱহাৰ কৰা হয় তেতিয়া তোমালোকে ক'বা যে কি টেপেড কভাৰ আৰু যিটো চিলিণ্ডাৰ হেড থাকে তাৰ মাজত লগাই আৰু ইয়াক কিয় ব্যৱহাৰ কৰা হয় যে ইঞ্জিন অইল লিক নহ'বলৈ বা লিকেজ নহ'বলৈ ইয়াক ব্যৱহাৰ কৰা হয় আৰু নেক্সট যদি সোধে বোলে ইয়াক কিহৰ পৰা বনায় ক'বা কি প্লাষ্টিক আৰু ৰাবাৰৰ পৰা বনায় এনেকৈ ধৰণৰ ক'বা আৰু মই আপোনালোকক কৈ আছিলোঁ যে আগৰ ভিডিঅ'ত কি যেতিয়া তাত বেক গিয়াৰ এটা মাইনাছ পইণ্ট এটা আছে কি ভুল আমি সচৰাচৰ বেক গিয়াৰ লগাওঁতে যে কৈছোঁ যে মই এনেকৈ মাথাটো নুলিয়াবলৈ তাত এনেকুৱা ধৰণৰ ল'ৰাবিলাকৰ হৈছে যে কি ছাৰ মই ঘপককৈ মাথাটো এনেকৈ উলিয়াই পালোঁ লগালগে মোক ৰিজেক্ট মই আগৰ ভিডিঅ'ত কৈ দিছোঁ যে কি বেক গিয়াৰ লগাবলৈ হ'লে তোমালোকে কি কৰিবা সুন্দৰভাৱে 3খন গ্লাছ দিছে গ্লাছ 3খন ব্যৱহাৰ কৰিবা আৰু সুন্দৰভাৱে পিছলৈ নিবা এইটো ভুল নকৰিবা মই আকৌ কৈ দিছোঁ সুন্দৰভাৱে ধ্যান ৰাখিবা কথাটো আৰু এটা কুৱেশ্যন হ'ল কি আমাৰ যিটো হেণ্ডবেগ লগাওঁতে আমাৰ এটা আমি ভুলভাৱে হেণ্ডবেগ ব্যৱহাৰ কৰোঁ যেতিয়া হেণ্ডবেগ লগাওঁ যেতিয়া হেণ্ডবেগটো আমি ওপৰলৈ দাঙি দিওঁ তেতিয়া কি হয় তাত এটা পুছ এটা থাকে দেখিবচোন আপুনি যেতিয়া দবাব হয় এনেকৈ বস্তুটো হেঁচা মাৰি পিনি নমাওঁ কিন্তু প্ৰায়বিলাক কি হয় যেতিয়া আমি ওপৰলৈ দাঙি দিওঁ তেতিয়া কি হয় এই দবাই পিনি আমি ওপৰলৈ বিচাৰোঁ সেইটো একটু ৰং এনেকৈ নকৰিবা এনেকৈ যদি কৰা তেতিয়া কিছুমান ভাল অফিচাৰ আছে যদি চকুত পৰে ডাইৰেক্ট ৰিজেক্ট সেইটো ধ্যান ৰাখিবা সদায় যদি ওপৰলৈ হেণ্ডবেগ লগাওঁতে তাতো প্ৰয়োজন হ'ব হেণ্ডবেগ লগাওঁতে তাৰমানে মোক এজন ল'ৰাই কৈছিলে সেইকাৰণে মই আপোনালোকৰ মাজলৈ কথাটো লৈছোঁ যে হেণ্ডবেগ লগাওঁতে কেনেকৈ লগাওঁতে সদায় যেতিয়া ডাইৰেক্ট হেণ্ডবেগডাল ধৰিবা যিটো ধৰিব লাগে নে দাঙি দিব লাগে চিম্পলকৈ যিমান হিচাপত তুমি মাৰা লগাবা আৰু যেতিয়া তললৈ নিবা বা হেণ্ডবেগডাল ৰিলিজ কৰিবা তেতিয়াহে তুমি যিটো পুছ বুটাম সেইটো ধুনীয়াকৈ দবাই পিনি কৰিবা সেইটো ধ্যান ৰাখিবা কিন্তু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যিখিনি মই ভাবোঁ মোৰ ভিডিঅ'খিনি চাই আপোনালোক উপকৃত হ'ব নেক্সট আৰু নতুন এনেকুৱা কুৱেশ্যন আনচাৰ লৈ আহিম কালেক্ট কৰি যিবিলাকে ইণ্টাৰভিউ দি গৈছে তেওঁলোকৰ পৰা আৰু মোৰ ফালৰ পৰাও মই দিবলৈ চেষ্টা কৰিম আমাৰ গুৰুজীসকল আছে তেওঁলোকৰ পৰাও মই কালেকশ্যন কৰি দিম যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে জানি এক্সামত ছাকচেছ পাব পাৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ